নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি বহুত দিনৰ পৰা এটা টপিকৰ ওপৰত কিছু কথা ক'ম বুলি ভাবি আছিলোঁ আৰু এতিয়া হঠাতে মোৰ মনত পৰিলে বাহিৰত বহি আছোঁ গৰম বহুত কাৰেণ্ট নাই অৱশ্যে মোৰ আজি ভিডিঅ'টো বনোৱাৰ ইমান ইচ্ছা নাছিল কাৰণ দেখিছে নহয় জধলা হৈ আছোঁ পুৰা দাড়ি চুলি ভাবিছিলোঁ দাড়ি চুলি মিলাই পেলাই ভিডিঅ'টো বনাম কিন্তু আকৌ পাহৰি যাব পাৰোঁ অ'কে মোৰ মনত কেইদিনমানৰ পৰা প্ৰায় এটা বিষয়ৰ ওপৰত এটা কিছুমান সৰু সৰু কথা কেইটামান মনলৈ আহি আছিল ফেচবুকত মই প্ৰায়ে কিছুমান মিম পাওঁ আচলতে যিবিলাক মিমত এনেকুৱা ধৰণৰ কিছুমান কথা থাকে এই ধৰি লওক আপোনালোকে ধৰিব মই পাহৰি গৈছোঁ মিমটো মানে একজেক্টলি কি আছিল কিন্তু মই অন্ততঃ আপোনাক আইডিয়াটো দিবলৈ মই বিচাৰিছোঁ যে এনেকুৱা এটা মই মিম পাইছিলোঁ য'ত লিখা আছিল যে মাই ফ্ৰেণ্ড বুলি লিখা আছে মাই ফ্ৰেণ্ড ইন চাইল্ডহুড অৰ মাই ফ্ৰেণ্ড ইন স্কুল আৰু তাত ব্ৰেকেটত মানে ফ্ৰেণ্ডজনে কৈছে যে আই ৱান্ট টু বি এন এষ্ট্ৰনট বা মই এজন প্ৰফেচৰ হ'ব বিচাৰোঁ মই এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ মই এজন ডক্টৰ হ'ব বিচাৰোঁ আমি যিটো সৰুতে আমি স্কুলবিলাকত বা টিচাৰে সুধিলে যে কওঁ যে আমি মানে যি আমাৰ হ'বলৈ মন যায় তাৰপিছতে তাৰ তলত আৰু এটা বস্তু লিখা থাকে মাই ফ্ৰেণ্ড নাও ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট যে মোৰ বন্ধু এতিয়া কি কৰিছে চাইল্ডহুডত কৈছিল যে মই এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ বা মই এজন ডক্টৰ হ'ব বিচাৰোঁ কিন্তু এতিয়া বন্ধুজনে কি কৰিছে সি পকা মিস্ত্ৰী কাম কৰি আছে তাৰপিছত ব্ৰইলাৰ মাংস বিক্ৰী কৰি আছে মাছ বিক্ৰী কৰি আছে ক'ৰবাত ইটাৰ ভাটাত কাম কৰি আছে ৰিক্সা চলাই আছে বা এনেকুৱা যিকোনো ধৰণৰ কাম কৰি আছে আৰু সেই মিমবিলাকত হাহা ৰিয়েক্ট মই পাওঁ বা মানুহে খুব ভাল পায় সেই বস্তুবিলাকত হাঁহি উঠে কিন্তু এটা হ'ল যে আমি এই যে আমাৰ এটা মানসিকতা আছে যে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এই মানুহবিলাকৰহে মানে সমাজত মানে স্থান বা এই যিবিলাক সৰু মানুহ বুলি মই একজেক্টলি মই তেওঁলোকক সৰু বুলি ক'ব বিচৰা নাই কিন্তু এই যে আমাৰ মনত এটা ধাৰণা আছে যে তেওঁলোক সৰু মানুহ সেই মানে মই ঊৰ্ধ্বকমাৰ ভিতৰত কৈছোঁ সৰু মানুহবিলাকৰ মানে স্থান কি সমাজত নাই নেকি বা তেওঁলোক মানুহ নহয় নেকি এই যে আমি এনেকুৱা ধৰণৰ মিমবোৰ শ্বেয়াৰ কৰি আছোঁ য'ত এজন বন্ধুৱে কয় যে মই অমুকটো হ'ব বিচাৰোঁ বা মই খুব ডাঙৰ মানুহ হ'ব বিচাৰোঁ স্কুলত কৈছিল আৰু এতিয়া তেওঁ কি কৰি আছে চব্জি বিক্ৰী কৰি আছে বা খেতি কৰি আছে বা ৰিক্সা চলাই আছে গতিকে এই পৰোক্ষভাৱে আমি সেই লোকক আমি মানসিকভাৱে আক্ৰমণ কৰিছোঁ নেকি বা তেওঁলোকৰ স্বাভিমান বুলি এইটো কাৰণে কৈছোঁ তেওঁলোকৰ যিটো জীৱিকা সেই জীৱিকাটো তেওঁলোকৰ কাৰণে স্বাভিমান গতিকে আমি তেওঁলোকৰ স্বাভিমানত আক্ৰমণ কৰিছোঁ নেকি গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আচলতে বহুত নিৰাশ কৰে বা আপোনালোকৰ কথা মই নাজানো কিন্তু মই খুব বেয়া পাওঁ এনেকুৱা ধৰণৰ মিমবিলাক শ্বেয়াৰ কৰিলে আৰু প্ৰায় দেখা পোৱা যায় মানে আজিকালি ফেচবুক জগতখনত বিশেষকৈ কোনো কাৰোলৈ মানে সন্তুষ্ট নহয় কোনোবাই যদি পথাৰত ট্ৰেক্টৰ এখন লৈ ফটো এখন মাৰি ফেচবুকত আপলোড কৰিছিলে সেইটোতো মানে মানুহৰ আপত্তি কোনোবা ছোৱালী এজনী যদি ভূই ৰুবলৈ গৈ পেলাই এখন ফটো মাৰিছে সেইটোতো আপত্তি বাৰু ঠিক আছে ফটো মাৰিছে কিন্তু অন্ততঃ ফটোখন মৰা চলেৰে পথাৰলৈতো গৈছে য'ত আমি মানে বিচনাত বহি দিনটো ফেচবুক চলাই আছোঁ বা চিৰিজ চাই পাৰ কৰিছোঁ কিন্তু সেই এছাম লোকে অন্ততঃ নিজৰ সেই সময়খিনি ক'ৰবাততো দিছে গতিকে আচলতে মই এইটো ভুল হয়নে নহয় বা এইটো কেনেকুৱা ধৰণৰ মানসিকতা মই সেইটো ক'বলৈ নাযাওঁ কিন্তু আমি এনেধৰণৰ মিমবিলাক শ্বেয়াৰ আচলতে কৰিব নালাগে কাৰণ বিভিন্ন এনেকুৱা শিক্ষিত মানে যুৱক যুৱতী আছে যিয়ে এনেকুৱা ধৰণৰ কামবিলাকত নিজকে নিয়োজিত ৰাখিছে বহুত এনেকুৱা আৰ্থিকভাৱে দুৰ্বল যুৱক যুৱতী আছে যিয়ে হয়তো নিজৰ অধ্যয়ন আধাতে সামৰিব লগা হয় মানে অৰ্থৰ অভাৱত আৰু নিজৰ সপোনবোৰক একাষৰীয়াকৈ ৰাখি এনেকুৱা ধৰণৰ কাম কৰে ধৰক চব্জি বিকে নাৰ্চাৰী খোলে কোনোবাই গাহৰি পুহিছে কোনোবাই ব্ৰইলাৰ খুলিছে গাহৰি পুহিছে বুলি কওঁতে মোৰ আৰু এটা কথা মনলৈ আহিছে মই বহুত কিবাৰ নিউজত পাইছোঁ যে কোনোবা এজন যুৱকে গাহৰি পোহাৰ কাৰণে তেওঁলোকৰ সমাজে সেই যুৱকজনৰ পৰিয়ালটোক এঘৰীয়া কৰিলে মানে কেনেকুৱা ধৰণৰ এইটো এটা মানসিকতা ইমান মানে ঠেক চিন্তাৰ মানুহ যে আমাৰ পৃথিৱীত আছে এতিয়াও সেইটো আচলতে মানে খুব এটা চিৰিয়াছ কথা গতিকে আচলতে এনেকুৱা চিন্তাবোৰ আমাৰ মনৰ পৰা এতিয়া আঁতৰাবৰ হ'ল বিশেষকৈ জটিল সময়ত য'ত মানুহে মানে 100 টকা 200 টকাৰ কাৰণে হাহাকাৰ কৰিছে ইমান এটা বেয়া পৰিস্থিতি চলি আছে দেশত এনেকুৱা সময়ত যদি কোনোবাই কিবা এটা কৰি 2 টকা ইনকাম কৰিছে সেয়া আমি ডিমোটিভেট নকৰি পেলাই তেওঁলোকক ইভেন বেছি মটিভেট কৰিব লাগে উৎসাহ দিব লাগে
আমি এনেই ফেচবুকত ফালি থাকিলে কি হ'ব যে আমাৰ কি কিছুমান এনেকুৱা ফেচবুকত আমি যে কেপশ্যন লিখোঁ বজাৰ আমাৰ পথাৰ আমাৰ, এইবিলাক জাষ্ট মুখেৰে কৈ থাকিলে নহ'ব বা ডাঙৰ ডাঙৰ কেপশ্যন লিখি শ্ব' অফ কৰিলে নহ'ব, তাক হাতে কামে নিয়োজিত কৰাটো আচলতে বেছি প্ৰয়োজনীয়। চ' গতিকে মই কোৱা নাই যে আপোনালোকে বেয়া কাম কৰিছে মিম শ্বেয়াৰ কৰি পেলাই, সেইটো মই নাই কোৱা, কিন্তু মিমবিলাক শ্বেয়াৰ কৰোঁতে আচলতে আমি সাৱধান হোৱাটো উচিত যে কাৰোবাক আমি যাতে মানসিকভাৱে আমি দুখ দিয়া নাই সেই মিমবিলাক শ্বেয়াৰ কৰি, সেইটো আমি খুব চাব লাগে, ঠিক আছে। আজি যদি মই ক'ৰবাৰ ৰিক্সা চলাই পেলাই মোৰ পৰিয়ালটো পোহপাল দি আছোঁ বা মই যদি ব্ৰইলাৰ মাংস বিক্ৰী কৰি মই 2 টকা ইনকাম কৰি আছোঁ আৰু কোনোবাই যদি তেনেকুৱা ধৰণৰ এখন মিম শ্বেয়াৰ কৰে, তেতিয়া মোৰ হয়তো বহুত দুখ লাগিব বা আপোনাৰো লাগিব। চ' গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে, বৰ বিশেষ নাই। হঠাৎ মনলৈ আহিলে, মানে কথাকেইটা আগতেই মনলৈ আহিছিলে, কিন্তু ভিডিঅ' বনাবলৈ সময় নাপাওঁ আৰু আজি পটককৈ মনত পৰিলে কাৰণে ক'লোঁ কথাখিনি, আৰু আশা কৰোঁ বুজি পাইছে সকলোৱে কথাটো। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ এটা কৰিব, কাৰণ বহুত মানুহে এই কথাবিলাক ইগন'ৰ কৰে আৰু তেওঁলোকে এই কথাবিলাক অনুধাৱন কৰাটো উচিত বুলি মই ভাবোঁ। ধন্যবাদ।